हेलो फ्रेंड्स, स्वागतम जनाइছোঁ पुনৰ এবাৰ বিটিছ কিটচেনলৈ। যিহেতু এইকেইদিন বহুত গৰম পৰি আছে, গৰম দিনত পইতা ভাত খাবলৈ মন যায় নহয়নে বাৰু। আজি মই পইতা ভাতৰ ৰেচিপি লৈ আহিছোঁ। পইতা ভাতৰ লগত আজি মই কি লৈছোঁ খাবলৈ, আহকচোন চাওকহি। মই দালিবোৰ বনাম কেইটামান। তাৰ কাৰণে মই লৈছোঁ অলপ মচুৰ দাল। এইখিনি 1 ঘণ্টাৰ আগতে ভিজাই ৰাখিছিলোঁ, এতিয়া ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'ম। আনফালে লৈছোঁ এটা সৰু পিঁয়াজ, এইখিনি মিহি মিহিকৈ কুটি লৈছোঁ। কেইটুকুৰামান আদা লৈছোঁ, 3টামান কেঁচা জলকীয়া, এইখিনিও লগতে গ্ৰাইণ্ড কৰি ল'ম। এয়া গ্ৰাইণ্ড কৰা হৈ গ'ল। এতিয়া মই অলপ হালধি দি দিছোঁ, নিমখটো যিহেতু পিছতে দিছোঁ এতিয়া নিদিওঁ। এতিয়া মই গেছত এখন কেৰাহী বহাই দিছোঁ আৰু মিঠাতেল অলপ দি দিছোঁ। এতিয়া দালি পেষ্টখিনি অলপকৈ দি যাম আৰু বৰকেইটা বনাই ল'ম। এয়া ফ্ৰাই হৈ আছে। এয়া দালিবোৰ ৰেডি হৈ গ'ল। এতিয়া এইখিনি নমাই লৈছোঁ। নেক্সট ডিছটো হৈছে আলু পিটিকা। তাৰ কাৰণে মই 4টা বইল কৰা আলু লৈছোঁ, কুটি ৰখা অলপ পিঁয়াজ দিছোঁ, ধনিয়া পাত অলপ দিছোঁ, কেঁচা জলকীয়া অলপ, সোৱাদমতে অলপ নিমখ দিছোঁ, আদা কেইটুকুৰামান দিম আৰু মিঠাতেল অলপ দি দিম আৰু এইখিনি ধুনীয়াকৈ পিটিকা বনাই ল'ম। এয়া ধুনীয়াকৈ পিটিকা কৰি লৈছোঁ। এয়া আমাৰ আলু পিটিকা ৰেডি হৈ গ'ল। নেক্সট ডিছটো হৈছে কঁঠাল গুটিৰ পিটিকা। মই তাৰ কাৰণে কেইটামান বইল কৰা কঁঠাল গুটি লৈছোঁ, ওপৰত কুটি ৰখা পিঁয়াজ দিছোঁ, ধনিয়া পাত, আদা দিছোঁ অলপ, জলকীয়া অলপ, নিমখ দিছোঁ সোৱাদমতে, অলপ মিঠাতেল আৰু এইখিনিও ধুনীয়াকৈ পিটিকা কৰি ল'ম। এয়া পিটিকা কৰি আছোঁ। এয়া কঁঠাল গুটিৰ পিটিকা ৰেডি হৈ গ'ল। আকৌ নেক্সট ডিছটো হৈছে ভাতকেৰেলাৰ পিটিকা। মই এটা ভাতকেৰেলা বইল কৰি লৈছোঁ, তাৰ ওপৰত দিছোঁ পিঁয়াজ, ধনিয়া পাত, জলকীয়া অলপ, আদা কেইটুকুৰামান, মিঠাতেল অলপ, সোৱাদমতে নিমখ আৰু এইখিনিও ধুনীয়াকৈ মই পিটিকা বনাই ল'ম। এয়া আমাৰ ভাতকেৰেলাৰ পিটিকা ৰেডি। নেক্সট ডিছটো হৈছে বাদামৰ চাটনি। মই কেইটামান কেঁচা বাদাম এনেকৈ ভাজি লৈছোঁ, তাৰ ওপৰত দিছোঁ পিঁয়াজ, 2টা কেঁচা জলকীয়া, অলপ ধনিয়া পাত আৰু এতিয়া এইখিনি ধুনীয়াকৈ পিচি ল'ম। এয়া বাদামৰ চাটনি ৰেডি। মই পটাত পিচিছোঁ, পটাত পিচিলে বেছি টেষ্ট লাগে। আকৌ নেক্সট ডিছটো হৈছে তিতা কেৰেলাৰ চাটনি। মই 2টা বইল কৰা তিতা কেৰেলা লৈ লৈছোঁ, তাৰ ওপৰত পিঁয়াজ দি দিছোঁ, আদা, ধনিয়া পাত, কেঁচা জলকীয়া, সোৱাদমতে অলপ নিমখ দিম আৰু এইখিনিও ধুনীয়াকৈ পিচি ল'ম। এয়া পিচা হৈ গ'ল, চাটনি ৰেডি। মই পটাত পিচিছোঁ। এয়া পইতা ভাতখিনি লৈ লৈছোঁ আৰু কলপাতত এইদৰে সজাই লৈছোঁ যিখিনি বস্তু মই বনাইছিলোঁ। কাৰ বাৰু পইতা ভাত খাই ভাল লাগে জনাবচোন। মোৰ কিন্তু বহুত ভাল লাগে, এই গৰম দিনত খাই বহুত ভাল লাগে। এইখিনি হৈছে কঁঠালৰ গুটিৰ পিটিকা, বাদামৰ চাটনি, এপিচ মাছ ফ্ৰাই কৰি লৈছোঁ, আলু পিটিকা, ভাতকেৰেলা পিটিকাখিনি, তিতা কেৰেলাৰ চাটনি, দালিবৰ। কেনেকুৱা লাগিলে বাৰু আজি মোৰ পইতা ভাতৰ ৰেচিপিটো, আৰু কাৰ পইতা ভাত খাই ভাল লাগে জনাবচোন। আৰু আজি যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব আৰু যিসকল নতুন মোৰ চেনেলত ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে নেক্সট ভিডিঅ'ত লগ পাম নতুন ৰেচিপিৰ সৈতে। থেংক ইউ ফৰ ৱাচিং। বাই বাই।